ভাই ৰবৰ গছৰ নামটো শুনি থাকে আপোনালোকে, কিন্তু ৰবৰ গছৰ কি হয় আপোনালোকে শুনি থাকচোন, চাই থাক। ৰবৰ গছৰ কি বনায়, ৰবৰ গছৰ পৰা এইবিলাক বনাই আমি দেখিহে থাকোঁ, চাইহে থাকোঁ, কিন্তু ৰবৰ গছৰ পৰা কি বস্তু বনায় আপোনালোকে ভালকৈ চাই থাকক। এইবিলাক হৈছে ৰবৰ গছৰ পৰা বনোৱা ৰবৰ। এইবিলাকৰে গাড়ীৰ টায়াৰ কিবা কিবি মানে বহুতো বস্তু বনায়। এইবিলাক ৰবৰ বাগানৰ চব ৰবৰ বাগানৰ পৰা এইবিলাক মেচিনত বনোৱা হয়, শ্লাইডকৈ। আপোনালোকে চাই থাকক, এইবিলাক গোটেই ৰবৰৰে বনোৱা। চাই থাকক কেনেকুৱা বস্তু। মই লাৰি চাম, এইবিলাক পুৰাণ হৈছে, পুৰাণ হ'লে এনেকুৱা ক'লা হৈ যায়, ক'লা হৈ যায় এইবিলাক কেনেকুৱা টাইট হয়। চব শ্লাইড চব এইবিলাক কিমান টান, বহুত টান হয় এইবিলাক খাৰত খাই। আপোনালোকে চাওক, এইবিলাক মই মোহাৰি চাইছোঁ, টানি চাইছোঁ, কেনেকুৱা চাউণ্ড হয়। একবাৰ মানে কেনেকুৱা চাউণ্ড হৈছে আপোনালোকে দেখিয়ে আছে, বহুতখিনি চাউণ্ড হয়। চাই থাকক আপোনালোকে ৰবৰ বাগানৰ বস্তুবিলাক। ৰবৰ বাগান কৰক, কিছুমানে বহুত টকা আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণ ভিডিঅ'টো কি বনাইছে, কি বনোৱা নাই। দিয়ে ৰবৰ বাগানৰ মেচিনটো মই দেখুৱাব নোৱাৰিলোঁ, চাই থাকক। আৰু এয়া হৈছে কেঁচা ৰবৰৰ পৰা বনোৱা। এইটো 1-2 দিন হৈছে এইটো বনোৱা। ৰবৰৰ এই বস্তুবিলাক চাই থাকক, ৰবৰৰ পৰা বনাইছে কেঁচা। গতিকে এইবিলাক ইমান বাঢ়ি যোৱা নাই, আৰ্থ নাই, কেনেকুৱা হৈ আছে, পানী হৈ আছে। আপোনালোকে দেখি আছে, পানী হৈ আছে, এইবিলাক হাতত দেখি আছে। আপোনালোকেও কৰিব পাৰে, চাব পাৰে, গতিকে চাই থাকক নেক্সট ভিডিঅ'ত। গতিকে আপোনালোকে আছে নহ'ব, নেক্সট ভিডিঅ'ত লগ পাম। গতিকে আপোনালোকৰ যদি ঠাই আছে, যদি ভাল এনেকুৱা প্লেচ মাটি আছে, আপোনালোকে কৰক আৰু স্বাৱলম্বী হওক। এই ৰবৰৰ কিলো হৈছে 138 টকা হাইষ্ট, গতিকে 120-130 টকা থাকে। গতিকে আপোনালোকে চাই থাকক, কৰি থাকক। গতিকে নেক্সট ভিডিঅ'ত লগ পাম। বাই।